নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আপোনালোকক নতুন ভিডিঅ' এটালৈ। আৰু সকলোকে সমূহ অসমবাসীলৈ কাতি বিহুৰ বহু হিয়াৰ ভৰা শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এটা খুব ধুনীয়া গীত আহি আছে এইকেইদিনতে। আপোনালোকে গীতটো শুনিব পাৰিব অতি কম দিনৰ ভিতৰতে। বৰ্তমান আছোঁ আমি গোৱামুখৰ ষ্টুডিঅ' বিজুদাৰ তাত। আৰু ব'লক ভিতৰলৈ যাওঁ, ভিতৰত কোন কোন আছে আপোনালোকক দেখাই আছোঁ। আমি ভিতৰলৈ আহিছোঁ। এয়া এখন দুৱাৰ, এখন খুলিলোঁ, এখন খুলি লৈ পিনে এইপিনে এখন দৰ্জা খোলাৰ পিছত এয়া কাম চলি আছে মনে মনে দেই। নমস্কাৰ বিজুদা। নমস্কাৰ। কামত লাগি আছে ন? কামত লাগি আছো। শুনিছোঁ এতিয়া ভাল গান এটা আহিব বোলে, সেই তাকে অকণমান বোলো ৰাইজক দেখাওঁ কেনেকৈ কি কৰি আছে। আৰু লগত আছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম দা। নমস্কাৰ। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ কাতি বিহু শুভেচ্ছা জনাইছোঁ। আৰু এই গান এটা বনাই আছোঁ ইয়াতে। গানটো একচুৱেলি ৰেকৰ্ড কৰা আছে ইয়াত, আৰু গুৱাহাটীত মিউজিক কৰা হ'ল পলাশ গগৈ। আৰু গানটো গাইছোঁ আমি পাপৰি গগৈ আৰু মই। গতিকেলৈ গানটো আজি গোৱাখিনি হ'ল, কিন্তু আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে গানটো শুনিব পাব। গতিকেলৈ ফাইনেল গাইছোঁ। পাৰিলে অলপ গানটো আপোনালোকে শুনিব পাৰিব, শুনি ল'ব অকণমান পাৰিলে। বাকী এতিয়া ৰূপম দা আছে ডাবিং ৰুমত আপোনাৰ গান গাই আছে। তেওঁ গান মানে ৰেকৰ্ড কৰি আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, বহুত কিবাকিবি দেখিব পাব। আৰু গানটো প্ৰমোটো আপোনালোকে যিটো ফাইনেল যিটো এতিয়া গাই আছে সেইটো আপোনালোকে লাষ্টত শুনিবলৈ পাব, লাষ্টত শুনাম। চ' চাই থাকক আগলৈ কি হৈ গৈ আছে। চ' এটা গান মানে কি তেওঁ গাই আছে, গানটো ভালদৰে ফাৰ্ষ্টবিলাক লগা নাই। তাকে দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰলৈকেও কেতিয়াবা ৰেকৰ্ডিং কৰিবলগীয়া হয়। এটা গান কৰি আছে। এইপিনে বিজুদাই বহি লৈ পিনে সেয়া মোবাইল টিপি আছে, এইপিনে তেওঁ গাই আছে, শুনি আছে। চব কৰি পিনে এনেকৈ আমাৰবিলাক ৰেকৰ্ডিংবিলাক এনেকৈ হয়। আৰু ৰেকৰ্ডিংবিলাকৰ কৰোঁতে বহুতখিনি কষ্টও হয়। কষ্ট মানে কি আৰু এটা পাৰ্টকে কমেও 10-15 বাৰ গাবলগীয়া হয়। চ' আজি আপোনালোকক সকলোখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব, যাতে আৰু ভাল ভাল কাম আপোনালোকৰ কাৰণে আগবঢ়াই দিব যাব পাৰোঁ। বিচাৰিলেও নাপাবা তুমি মোকে জানানে, বিচাৰিলেও নাপাবা তুমি। ত' এইটো আমাৰ ৰেকৰ্ডিং হেৰিটো ৰুমটো, ইয়াতে ৰেকৰ্ডিং হয়। এয়া আমাৰ ছাৰ ৰূপম দা। কোৱা। ত' আপোনাৰ ৰেকৰ্ডিঙৰ মাজতে অকণমান গুচি আহিলোঁ, কাৰণ এই গানটো আপোনাৰ বহুত দিনৰ পৰিকল্পনা হয় ন? গানটো 4 বছৰমান হ'ল লিখি থোৱা। আচলতে মই গুৱাহাটীত গাবলগীয়া আছিলে গীতটো। মোৰ স্বাস্থ্যটো ঠিক নোহোৱাৰ কাৰণে মই গোগামুখ আহিবলগীয়া হ'ল ঘৰলৈ। তাকে যোৱাকালিৰ পৰা অকণমান ভাল পাইছোঁ। তাৰপিছতে আজি গানটো গাই চাইছোঁ কেনেকুৱা হয়। গাইছোঁ গানটো, পাছতহে গম পোৱা যাব কি হৈছে কি নাই, যে আকৌ গাবলগীয়া হ'ব পাৰোঁ পাই চাগে। গতিকেতো গাবলগীয়া হ'লে গাব লাগিব আকৌ। গাই চাই লওঁ বা কেনেকুৱা হয় বস্তুটো। চ' গানটো খুব তেজেদি বুলি শুনিছোঁ। কিবা অকণমান এনেকুৱা গীত মই গোৱা নাই ন আগতে। নাই গোৱা, আপোনাৰ মুখত শুনা নাই। প্ৰথম তাকে গাওঁ বুলি চেষ্টা কৰিছোঁ। গানটো লিখিছিলোঁ আমি মনোৰঞ্জন দাস, মোৰ বন্ধু, আৰু মই এনেকৈ দুইটাই মিলি পেলাই লিখিছিলোঁ গানটো। হয়। আৰু পাপুৰিয়ে গাব খুব ধুনীয়াকৈ, তাই ধুনীয়া গাইছে বাৰু। আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে গীতটি শুনিব বুলি, যেনেকৈ আগৰ দৰে যেনেকৈ মৰম কৰিছিলে মোক, এই গীতটো যাতে মৰম কৰে। আৰু নেক্সট আহি আছে ডিচেম্বৰত আপোনালোকক নচুৱাবৰ কাৰণে এটা ভাল গীত, ধুবাং বাং। গতিকে ধুবাং বাং ৰাইজ তেতিয়াহ'লে সাজু হোৱাহে কথা। ভাল পাব, ফূৰ্তি কৰি ভাল পাব গীতটো। এইটো গীতটো পলাশাই কৰি আছে। গতিকেলৈ তেখেতে ভালকৈ মিউজিক কৰিছে, আৰু নিশ্চয় ৰাইজে শুনি ভাল পাব। আচ্ছা, আৰু এইটো এনেই প্ৰমোটো এনেই কিমান দিনৰ পিছত শুনিবলৈ পাব ৰাইজে? প্ৰমোটো এইকেইদিনতে দিম আৰু। এইখিনিতে দিব ন? আৰু এইটো মোৰ চাগে
এইটো চেনেলতে প্ৰথম যাব নেকি প্ৰমোটো অকণমান শুনিব পাৰিছে মানে ৰাইজে আমাৰ তাতে যাব তাৰপিছতে গৈ থাকিব আৰু গীত গৈ থাকিব ন লাহে লাহে ৰাইজক কিবা আহ্বান কৰিব নেকি মানে কি গতিকে আপোনালোকে আৰু এটা কথা আপোনালোকে মিণ্টু গোগামুখ বুলি আছে নহয় মিণ্টু শইকীয়া অফিচিয়েল মিণ্টু শইকীয়া অফিচিয়েল গতিকে ল'ৰাপলতে চেনেল এটা খুলিছে ইউটিউব চেনেল এটা আৰু আপোনালোকে সমূহ অসমবাসী ৰাইজে যাতে তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই গীতটো আৰু এইখিনিতে আৰু এটা ভাল কথা এই গীতটো আকৌ তেওঁৱে প্ৰডিউচ কৰিছে এটা জমনি গতিকে আপোনালোকে যাতে গীতটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব তেওঁৰ চেনেলটো সেইখিনিয়ে আৰু জীয়াই আছো তোমাৰ ছবি বুকুত বান্ধিল নোৱাৰো থাকিব মই তোমাৰ বিহনে দিন যায় ৰাতি আহে তোমাকে ভাবোতে চ' ফাইনেলি গানটো আপোনালোকক শুনাবলৈ বিচাৰিছোঁ গানটো কেনেকুৱা হৈছে জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো একদম ৰঙাটো টিপি টিপি ছাবস্ক্ৰাইব কৰিব চ' গানটো বজাই দিব এতিয়া বিজু দাই আপোনালোকে শুনক কেনেকুৱা হৈছে কমেণ্ট কৰি পিনে জনাব দেই চ' বিজু দা বজাই দিয়ক ৰাইজে শুনক মৰম যাচি জানো কিয় এদি গলা আনৰ বুকুলৈ নোৱাৰো থাকিব মই জানো জীয়াই আছো তোমাৰ ছবি বুকুত বান্ধিলো নোৱাৰো থাকিব মই তোমাৰো বিহনে দিন যায় ৰাতি আহে তোমাকে ভাবোতে সিদিনা বুজিবা সিদিনা কান্দিবা জানো